মাই লাজতে মৰো মাই মুক্তি পালে 2019 বৰ্ষৰ প্ৰথমখন অসমীয়া ছবি ভাৱৰীয়া। বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত হেৰাই যাব ধৰা দক্ষিণ কামৰূপৰ ঢুলীয়া সংস্কৃতিক বজাই ৰখাৰ চেষ্টাত পৰিচালক বিশ্বজিৎ কলিতাই নিৰ্মাণ কৰি উলিয়াই উক্ত ছবিখন। শুক্ৰবাৰে অসমৰ প্ৰায় 41টা ছবিগৃহত ছবিখনে মুক্তি লাভ কৰে। ছবিখন প্ৰযোজনা কৰে পংকজ কুমাৰ জৈন, কাহিনী চিত্ৰনাট্য পৰিচালনা কৰে বিশ্বজিৎ কলিতাই। লগতে ছবিখনত অভিনয় কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ বহুকেইজন বিশিষ্ট অভিনেতাই, ক্ৰমে বিষ্ণু খাৰঘৰীয়া, নিপন গোস্বামী, অতুল পাচনি, হিৰণ্য দাস, কিশোৰ দাস আৰু বহুতো স্থানীয় শিল্পীয়ে। দেখিলে গম পাব আপোনালোকে কেনেকুৱা হৈছে। আৰু ইতিমধ্যে ক'লে আমাৰ বক্তাজনে আগৰ যে ঢুলীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰিছে। আৰু আমাৰ আচলতে যেতিয়া ফিল্ম এখন আহে, অসমীয়া চিনেমা এখন যেতিয়া আহে চিনেমা গৃহলৈ, তেতিয়া আমাৰ এটা কণ্ডল চলি থাকে যে চলিব নে নাই, কিমান চলিব। চিনেমাখনত এটা আমি মেছেজ পালোঁ যে স্বকীয়তাটো যেতিয়া হেৰাই যায় তেতিয়া কিমান আলৈ আথানি হয় মানুহৰ। গতিকে আপোনালোকে চাওক। আৰু আমাৰ যিটো কণ্ডল চলি আছে, অসমীয়া মানুহখিনিয়ে যদি আমি অসমীয়া সংস্কৃতিৰ বিষয়ে নাজানো, অসমীয়া ভঁৰালটো যদি আমাৰ যদি চিনেমাৰ ভঁৰালটো চহকী যদি নকৰোঁ, ইণ্ডাষ্ট্ৰি যদি চহকী আমিয়েই নকৰোঁ, তেতিয়াহ'লে কোনে কৰিব? হয়, ভাৱৰীয়া ছবিখন চালোঁ প্ৰথম দৰ্শন, খুবেই ভাল লাগিল। দক্ষিণ কামৰূপৰ আমাৰ কৃষ্টি এটা সংস্কৃতি ঢুলীয়া, গতিকে অভিনয়সমূহ সুন্দৰ হৈছে আৰু ঘটনাটো সঁচা ঘটনা আমাৰ ইয়াৰে। আমি সৰুতে শুনি আহিছিলোঁ, অৱশ্যে মাজে সময়ে চোৱাৰ সৌভাগ্য হৈছে। চিনেমাখনত যিটো উপস্থাপন কৰিছে আমাৰ সেই সৰুকালৰ কথা মনত পৰিছে। আমিও ঢুলীয়া চাওঁতে যেনেকুৱা ঢুলীয়া আছিলে, ধৰক যিটো আমি বস্তা বুলি কওঁ বা ঢুলীয়া এনেকুৱা ধৰণৰ যি পোচাক পিন্ধিছিলে সেনেকুৱাই পোচাক পিন্ধিছে। মানে এনেকুৱা লাগে যেন চিনেমাখন চাই থাকিলে মানে সঁচা এটা ঘটনা চাই আছোঁ আৰু সেই পুৰণা কথালৈ মনত পৰিছে। ভাল হৈছে। আমি আশা কৰিছোঁ যে দৰ্শকেও আঁকোৱালি ল'ব চিনেমাখন। অভিনয় সুন্দৰ হৈছে, মানে উপস্থাপনখিনি সুন্দৰ হৈছে আৰু ঠাইখিনিতো জানেই, সুন্দৰ পৰিৱেশ, চান্দৱী বা গ্ৰাম্য অঞ্চলত লৈছে। চিনেমাখন ভাল হৈছে, আশা কৰিছোঁ নিশ্চয় দৰ্শক ৰাইজে চাই ভাল পাব। মিৰ্জাৰ পৰা জড়িত দেশৰ ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম। নতুন আশা আনিব পাৰে।